প্ৰশ্ন কেনেকুৱা ক'ৰ পৰা আহিছে আপুনি? প্ৰশ্ন ভালেই কিমানমান কৈছে আপুনি? ভালেই চৰকাৰে ভালেই। হাই গাইজ, কেনে খবৰ আপোনালোকৰ? মুখৰ হ'বলৈ আমি আজি গৈ আছোঁ তিনিচুকীয়া কলেজ তৃতীয় বৰ্গৰ পৰীক্ষা হৈ আছে। তাৰে পৰীক্ষাৰ্থীসকলৰ মনোবতা ল'ব গৈ আছোঁ। আপোনালোকে চাই থকা ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। মোৰ লগতে আপোনালোকক দেখুৱাই আছোঁ পৰীক্ষাৰ্থীসকলৰ মনোবতা জনাম আপোনালোকক। আহক। ফাইনেলি আমি পাই গ'লোঁ এই তিনিচুকীয়া কলেজ। দেখাই দিছোঁ আপোনালোকক, চাৰিওফালে দেখাই দিছোঁ। এইফালে ৰখি আছে, এইফালে পৰীক্ষাৰ্থীসকলৰ গাৰ্জেনবিলাক এতিয়া ৰখি আছে। পৰীক্ষা শেষ হ'ব টাইম হৈছে, ইয়াতে ৰখি আছে, যাবৰ কাৰণে ৰখি আছে। পৰীক্ষাৰ্থীসকলক লৈ যাব ঘৰত। অতি সুন্দৰকৈ পৰীক্ষাবিলাক দি আছে ল'ৰা ছোৱালীবিলাকে। বাইদেউ ক'ব পৰীক্ষা কেনেকুৱা হ'ল আপোনাৰ? প্ৰশ্ন কেনেকুৱা ধৰণৰ ওজনে টান আহিছে? পঢ়ি অহা ভাগে আহিছেনে? বাইদেউ ভাগৰ ভালেই হৈছে বুলি কৈছে। আৰু শুনি দাদা পৰীক্ষা কেনেকুৱা? দাদা কিবা ক'ব পৰীক্ষাৰ বিষয়ে? পৰীক্ষা ভালেই লাগে। ভালে এবাৰ নতুন প্ৰচেছ চলিছে, এনেকুৱা এটা নতুন ভালেই, চৰকাৰে ভালেই পদক্ষেপ আগবঢ়াইছে। আৰু আশা কৰোঁ APSC তেনেকুৱা হ'ব। সৰু সৰু এক্সামত তেনেকুৱা হ'লেতো ভাল নালাগে। APSC যিটো কেলেংকাৰী হৈ আছে সেইবোৰ যাতে নহয়। ভাল লাগিছে, থেংক ইউ। দাদাই ভাল কথা কৈছে। মানে কেলেংকাৰী হ'ব নালাগে, ফাইনেলি আমি পৰীক্ষাৰ্থীবিলাকক সুধি আছোঁ এতিয়া প্ৰশ্ন কাকতবিলাক টান আহিছে নে সজু আহিছে। পৰীক্ষাৰ্থীবিলাকে কৈছে কোনোবা কৈছে টান আহিছে, কোনোবা কৈছে সজু আহিছে। হয়তো হয়তো সকলোৰে একে নহয়। আপোনালোক দেখুৱাই আছোঁ, মই চাই লওকচোন। কুৱেশ্যনবোৰ ভবামতে আহিছে আৰু ভালেই আহিছে। কিবা এটা প্ৰশ্ন ক'ব নি আপুনি জনাটো এনেকৈতো বহুত আহিছিলে। ধৰক প্ৰথম অসমীয়া কথা ছবিখন আহিছিলে। দাদাই ক'লে এটা প্ৰশ্ন পাৰিছে, কিমানমান কৰিছে আপুনি? গোটেইখিনিয়ে কৰিছোঁ। আহিছে প্ৰশ্ন ভালেই ভালে। পৰীক্ষা কেনেকুৱা হ'ল? ভালেই হৈছে। কেনেকুৱা হ'ল পৰীক্ষা? ভালেই হ'ল, ভালেই উজুৱে আছে। দাদাহেঁতে কৈছে উজুৱে আহিছে প্ৰশ্ন আৰু ওলাইছে বহুতো। এইফালে পৰীক্ষা কেনেকুৱা হ'ল দাদা? কেনেকুৱা প্ৰশ্ন উজুনে টান? পৰীক্ষা কেনেকুৱা হ'ল দাদা? এতিয়া চাওঁ কি হয় আৰু আহি আছে কেনেকুৱা চবেই ক'বলৈ টান পাইছে, লাজ পাইছে। ক'ৰ পৰা আহিছে আপুনি? কাষৰ পথাৰ পৰা আহিছে পৰীক্ষা দিবলৈ। দাদা কেনেকুৱা পাইছে? প্ৰশ্ন কেনেকুৱা পাইছে? মানে ৰিজনিং টাইপৰ আহিছে, মজা সুন্দৰ হৈছে ন? আৰু পৰীক্ষা কেনেকুৱা হৈছে? ভালে হৈছে। কেনেকুৱা প্ৰশ্ন কেনেকুৱা আহিছে? উজনে পঢ়ি অহা টাইপৰ আহিছে নে? পেপাৰ ঠিকে আহিছে, উজুৰ পৰা অলপ বাইদেউ ক'ব পৰীক্ষা নহয় ভালে হৈছে ন? পৰীক্ষা কেনেকুৱা হ'ল বাইদেউ? পঢ়ি অহাবোৰ আহিছেনে? আহিছে। আৰু চব ওলাই গৈছে এইফালে। আৰু আকৌ 2টা বজাৰ পৰা আছে পৰীক্ষা। আৰু আপোনালোকক দেখাই আছোঁ পৰীক্ষা কেনেকুৱা হ'ল? UPSC অব্দি লিখা আছে। আৰু সুধিম এইবাৰ মানে এইবাৰতো মোবাইল চবাইল একো ইউজ কৰিব লাগে কেনেকুৱা? দাদা কিবা ক'ব পৰীক্ষাৰ বিষয়ে কেনেকুৱা পাইছে? এবাৰ নতুন ছিষ্টেমত পৰীক্ষা দিয়া হৈছে। ভাল লাগিলে চিষ্টেমটো চাই কিনি। আৰু ভালকৈ হ'ব লাগে। ধৰি লওক আৰু ভিতৰত কেনেকুৱা এনেই প্ৰশ্ন কেনেকুৱা আহিছে? পঢ়ি অহা নিচিনা আহিছে? ধুনীয়া পেপাৰ আহিছে। ধুনীয়া পেপাৰ। কিমানমান কৰিলে আপুনি? কেলেংকাৰী নহ'লে হ'ল, শুদ্ধভাৱে নিৰাপত্তাভাৱে হ'লে হ'ল, নিচাভাৱে ভাল লাগিলে। দাদাই কৈছে পৰীক্ষাত দাদাই ক'লে কেনেকুৱা প্ৰশ্ন আহিছে? ওজনে টান? ঠিকে আছে। পৰীক্ষা কেনেকুৱা হৈছে? ক'ৰ পৰা আহিছে আপুনি? মাঘেৰিটাৰ পৰা আহিছে পৰীক্ষা দিবলৈ। আৰু প্ৰশ্ন কেনেকুৱা আহিছে? ওজনে টান? প্ৰশ্ন ভালেই আহিছে। ভালেই হৈছে। সৰুৰ পৰা बहकी सभी जुबां है, हम हैं हजारों में, अब की कमी जरा है। কিমানমান কৈছে আপুনি? কিমানমান কৈছে আপুনি?
প্ৰশ্ন উজু নে টান বুজিয়ে আহিছে ইমান টান নাপালে অঁ আৰু এইফালে দাদা শুনি পৰীক্ষা কেনেকুৱা দাদা ভালেই ভালেই হৈছে ন পৰীক্ষা কেনেকুৱা বেয়া হৈছে বেয়া বেয়া হৈছে বহুত হৈছে পৰীক্ষাৰ্থীসকল পৰীক্ষা হলৰ পৰা ওলাই গ'ল এতিয়া বৰ্তমান এই পৰীক্ষা খতম হৈ গ'ল চব ঘৰা হৈ যাব এতিয়া কোনোবা কৈছে পৰীক্ষা ভালে হৈছে কোনোবা কৈছে বেয়া হৈছে এতিয়া ৰিজাল্টত টাইমত গম পোৱা যাব কাৰ কি হয় আপোনালোকে ভিডিঅ'টো চাই থাকক অতি সুন্দৰকৈ আজি দ্বিতীয় বৰ্ষৰ পৰীক্ষা আছিলে আপোনাৰ তিনিচুকীয়া কলেজৰ দেখা দিয়া আছে তিনিচুকীয়া পৰীক্ষা কাইলৈ পৰা আপোনালোকে শিক্ষাৰ্থীবিলাক ওলাই গ'ল শিল্পীবিলাক ওলাই গৈছে আপোনাৰ চাই ল'ব ধুনীয়াকৈ দেখুৱাইছোঁ আপোনাৰ ভাল পালে বেয়া হ'লে জনাব এনেই পৰীক্ষা টান আহিছে এবাৰ প্ৰশ্ন কাকত টান এতিয়া বোলে কি হয় চাই লওঁ আৰু আজিকালি দিব নোৱাৰি হয়